নমস্কাৰ। জুবিনদাৰ জন্মদিন উপলক্ষে জুবিনদাই কৈ যোৱা কিছু উক্তি, এই কোনো ছবি ডায়লগ নহয়, জুবিনদাৰ উক্তি কিছু জুবিনদাৰ কণ্ঠত ক'বলৈ চেষ্টা কৰিম মিমিক্ৰি কৰি। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে শ্বেয়াৰ কৰিব। আৰম্ভ কৰোঁ। এই মানুহক দুখ দি ঈশ্বৰক পূজা কৰি লাভ নাই। দুখীজনৰ মুখত হাঁহি বিৰিঙাব পাৰিলে ঈশ্বৰক সেৱা কৰা হয়। ইণ্ডিয়াৰ যিমান ভাষা আছে এই পালি প্ৰাকৃত সংস্কৃতৰ পৰা আহিছে। সেইটো ভাৰত চৰকাৰে দিব নোৱাৰে। ভাৰত চৰকাৰে আমাক কি স্বীকৃতি দিব? আমি চব দি আছোঁ। আমি তেল দি আছোঁ, আমি চাহ দিছোঁ, ঘৰ দিছোঁ, জুবিন গাৰ্গো দি আছোঁ। চৰকাৰে আমিহে বনাওঁ, চৰকাৰে আমাক নবনায়। এই কিতাপ নথকা জাতিক এই গামোচাই বচাব নোৱাৰে। মনত ৰাখিব, আমি নতুন প্ৰজন্ম হয়। আমি ইচ্ছা কৰিলে দেশ সলাব পাৰোঁ, জ্বলাবও পাৰোঁ। মই মানুহ, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই। মই মুক্ত, মই কাঞ্চনজংঘা। সংগীতৰ মাধ্যমেৰে মই মোৰ হৃদয়ৰ কথা প্ৰকাশ কৰোঁ আৰু মানুহৰ হৃদয়ত স্থান পাওঁ। কিছুমান টকাৰ ধনী, কিছুমান মনৰ ধনী, মই মনৰ ধনী। বলি কিয় লাগে? বলি নিজক দিয়া। যদি শক্তিবিধ হয় এই কামাখ্যা মায়ে বলি নিবিচাৰে। মই সদায় এইটো কৈ আহিছোঁ যে এই বলি বিধান বন্ধ কৰা। নাথিং ইজ ফ্ৰী, নট ইভেন ইউৰ ডেথ। মই খেন্তা কাৰো খাতিৰ নকৰোঁ, মই যি কওঁ চিধা কওঁ। আৰু শেষত মই যেনেকৈ অৰ্জন কৰিছোঁ, যেনেকৈ লৈছোঁ, মানুহে মোক দিছে, মই আকৌ মানুহক ঘূৰাই থৈ যাম। মোৰ ঘৰ বাৰী চব মানুহক দি যাম। মই নিজৰ কাৰণে একো নাৰাখোঁ, অকল চিতাখনৰ বাহিৰে। চিতাখন খালী মানুহে জ্বলাব লাগিব। জয় অসম। ভিডিঅ'টোত জুবিনদাই কোৱা বহুখিনি কথাই থাকি গ'ল ক'বলৈ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে জুবিনদাই কোৱা নিচিনা ভাল লাগিলে ভাল বুলি ক'ব, যদি বেয়া লাগে বেয়া বুলি ক'ব। আজি ভাল লাগিছে মানে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। জয় জুবিনদা, জয় অসম।